2 নম্বৰ কাহিব দিও নাম্বাৰ 2 এদিকে আ স্যার আহিব পাৰি না পেশেন্ট কোন স্যার এই পিছে পেশেন্টটো বিফলা এদিকে আ চকীটো লৈ যোৱা চকীটো হাত দিয়কচোন আইতা চাই মোৰ চুলিডাল পকছি কেঁচা কৰিব কিবা ঔষধ নাপায় নে আৰু চুলিডাল এনেহে কৰি থাকে আৰু গোটাই গাঁঠিয়া বি ৰাতিটো পৰি হাত মাৰি থাকিব লাগে নিয়মটো এতিয়া খুলিলেও আধা দেশকে উতলা গৰম পানী নিমখ 2 পেকেট নিয়মিতভাৱে 3 দিনকৈ গা ধোৱাৰ আগত ধৰ ধুই ল'ব লাগিব চাবোন যেনেকৈ দিয়া তেনেকৈ দিব লাগিব এতিয়া হ'লে জলদি ধৰ ভাল হ'ব চুলি ঘন হ'ব ডাক্তার বাবু আমি যাও এনেকৈ থৈ দিয়ে নেকি হা চৰকাৰী দৰমহাবোৰ এনেকৈ লৈ আহিছা কি নম্বৰক আহিব দিয়া নম্বৰ আইবা দি বহা পেশেন্ট কোন হয় মোৰ হাজবেণ্ড কিনো হৈছিল আমাৰ এওঁ যি ৰাতি 24 ঘণ্টাই চিলিণ্ডাৰ ব্ৰাছ হৈ থাকে মই বুজিব নাই চিলিণ্ডাৰ মানে পাৰা বুলি ক'বাচোন নাছিলে দেই তিনখান লেপ চিঙি দিছি গম পাইছো তাৰ ব্ৰাছ হোৱা ভালদৰে চাব লাগিব চেকআপ কৰিছা আৰু হ'ব আমাৰ হৈ যাব অলপ কালিৰ পৰা জলদি আহিবা পেচেণ্টটো ইফালে আনা পেচেণ্ট ইফালে আনা চাৰচোন কি ব্ৰাছ হৈছে বাবা ঐ ইমান গেছ ৰ ভাই চিকিৎসাকো ভালকৈ চাই দিয়ক ডাক্তৰ বাবু চাই দিব লাগিব কিন্তু বিলটো বহুত হ'ব ইমান গেছ কি খাইছিলি এনেকুৱা পেচেণ্টৰ গেছটো মই আগতে পোৱা নাছিলোঁ পেচেণ্টটো চোৱা হ'ল পিছে ই বাৰু কি খাইছিল খোৱাটোতো ভালকৈ খাইছি এনেকুৱা পেচেণ্ট এনেকুৱা গেছ আজি কেইদিনৰে হৈ আছে স্যার কথা এটা হ'ল কথাটো হ'ল তাৰমানে মই পৰহি দিনাখনে সৰু ঘৰৰ পৰা শাহুৱে মোক মৰমতে এটা 3-3.5 বছৰীয়া মানে এটা মেকুৰী আছে মেকুৰী কেট বুলি কয় ইংলিছত মেকুৰীটো আপোনাৰ মৰা মেকুৰী আছে মৰা মেকুৰী মই গম নাপাওঁ চাফা কৰি পেলাই শাহু বুঢ়ীয়ে দিব থৈছিল মোৰ জয়ে খাব বুলি মই খালোঁ ধুনীয়াকৈ ভাজি দিছিল বঢ়িয়াকৈ খালোঁ খাৱাৰ পিছৰ পৰা মোৰ এনেকুৱা অৱস্থা ছাৰ ডাইৰেক্ট অট'মেটিক 3খান লেপ মোটামুটি ফাটি চিঙি নহাই হৈ গ'ল 3খানকৈ নহাই হৈ গ'ল একফাল কি ঠগৌ মই গম পাইছোঁ চলিউশ্যনটো চাই যিটোহে ই ব্ৰাছ কৰে
পচা মেকুৰী খাইছি এক নম্বৰতে মতাক পুৰা ডিমা লাগিব মতা কুকুৰা তোমাৰ 3টা লাগিব 3 দিনকৈ উহাই কেনে দিব লাগিব ভাই তই যেতিয়া যিকোনো বস্তু নাখাবি চেষ্টা কৰিম চেষ্টা নহয় আমি গাঁৱলীয়া মানুহ পেটৰ কাৰণে মৰো পেটটো পূজা দিলিহে থাকিব পাৰিম পেটটো বুজা নহয় তোৰ আজি যিটোৱে ব্ৰাছ 3 দিনেদি হৈ আছে পেন কেইটামান ফাটিলে তোৰ বাকী কথা পেন বৰ্তমান 7:30টা গেল অলৰেডি 7টা গেল 7:30টা গেল 6:30 বছৰত চালা এইটো আছে এইটো চলি আছে এইটো আধা গাঁও হৈছে যাই পোৱা নাই যাব আৰু যিটোৱে পাইপ মাৰা ভাই ছাৰ আৰু কিবা খালি ভাল হ'ব নে মোৰ পেটটো অলপ অলপ বিহি থাকে ৰাতিপুৱা খালি পেটত 2 গিলাচকে তিতা কেৰেলা জুচ খাব লাগিব তিতা কেৰেলা তিতা কেৰেলা জুচ সেইটো খালে তোৰ পেটটো ঠাণ্ডা পৰিব আৰু পচা এন্দুৰ পচা নিগিনি মেকুৰী কেট এইবোৰ খাই নাখিবি তই গম পাইছো মই চলুচনটো ইয়াৰ চিলিণ্ডাৰ ব্ৰাছ পচা এন্দুৰ খাবা Oh no, oh baby, oh my God, no. ছাৰ হ'ল নে যাব পাৰিবা খোজ কাঢ়িব পাৰিম নে মই ছাৰ যোৱা এবাৰ মেকুৰী গৈছে আবাৰ চাবি হাতী খাই নাই ভিয়া পচা কি হাঁচি বাপৰে বাপ মোক বাবাই লৈছিলি নেকি থাকিব লাগিব মই তহঁতক